আপোনালোক সকলোলৈ স্বাগতম। মই আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ব্লগটোৰ সম্পৰ্কত যোৱাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিম, যিসকলে এতিয়া মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। প্ৰতিদিনা চেপন থানাত এটা শিৱ মন্দিৰে প্ৰাণ পাই উঠিছে। এই সম্পৰ্কত আপোনালোকে মোৰ আগৰ ব্লগকেইটাত পাইছে। তাতে এখন ভাওনা হৈছিল, ভাওনাকেইখনো নিশ্চয় চাইছে। তাত মানে এখন ভাওনা নৃসিংহ অৱতাৰ ভাওনাখন মই 6টা খণ্ডত বৰুৱাইনত তুলি থোৱা আছে, আপোনালোকে চাব সেইখিনি। আৰু এই ভাওনা গোষ্ঠীটো আহিছিল, ভাওনা যিসকল শিল্পী আহিছিল নাহৰকটীয়া চাচনিৰ পৰা আহিছিল প্ৰগতি শিল্পী সমাজ, আৰু তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে ভাওনা প্ৰদৰ্শন কৰি গ'ল। আৰু সেইখন মোৰ খুব ভাল লাগিল, আৰু ভাল লগাৰ কাৰণে মই বৰুৱাইনত মানে তুলি ৰাখিছোঁ। হয়তো ভৱিষ্যতৰে এইবিলাক চাব পাৰিব আৰু নিজৰলৈ বহুতলৈ সুবিধা হ'ব এইখিনি আচলতে। আৰু এতিয়া মই অহাৰ উদ্দেশ্যটো হ'ল কি, যিসকলৰ মহান প্ৰচেষ্টাত চেপন থানা চৌহদত যি এটা মানে আধ্যাত্মিক পৰিৱেশ সেইদিনা সৃষ্টি হৈছিল, মই প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু পুলিচ আৰু জনসাধাৰণৰ মাজত সাধাৰণতে আমাৰ যিটো মানসিক যিটো বৈষম্য থাকে, সেই বৈষম্যটো সেইদিনাখন চেপন থানাই অতিক্ৰম কৰিছে। চেপন থানাই সমাজলৈ এটা বাৰ্তা দিছে যে পুলিচ প্ৰশাসন আৰু জনসাধাৰণৰ মাজত যদি সুসম্পৰ্ক থাকে তেতিয়াহ'লে আমাৰ সমাজৰ পৰা বহুখিনি সমাজ বিৰোধী কিছু কাম হয়তো আঁতৰিব। এইটো সাধাৰণতে এটা ডাঙৰ মেছেজ আৰু এই সম্পৰ্কলৈ পাব। তাৰ পাছতে মই আৰু ধন্যবাদ জনাইছোঁ যে এই শিৱ মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিসকলে আগভাগ লৈছিল। এই সম্পৰ্কটো মই আপোনালোকক আগৰ ব্লগটোত দিছোঁ, আজি ৰিপিট কৰিব বিচৰা নাই। কিন্তু জনসাধাৰণ আৰু ৰাইজৰ মাজত যি এটা মানে সুসম্পৰ্ক গঢ়ি উঠিল সেইদিনা, সেইটোৱে কিন্তু আমাৰ সমাজখনৰ কাৰণে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিলে। কিন্তু এইটো কথা ঠিক যে পুলিচ প্ৰশাসনে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হ'বই লাগিব, তাত কোনো বেলেগ কথা নাই, সেইটো কঠোৰ হ'বই লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকে যি এটা সুশৃংখলাবদ্ধভাৱে জনসাধাৰণৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে যি পদক্ষেপ ল'লে, গতিকে সম্পূৰ্ণ পুলিচ প্ৰশাসনকে মই ধন্যবাদ জনাইছোঁ। গতিকে মই প্ৰথমতে আমাৰ যিজন চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাংশু সিং ডাঙৰীয়া, তেওঁৰ লগত কিছু বাৰ্তালাপ হৈছিলে, সেইখিনি অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ আজি আমাৰ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাংশু সিং ছাৰ। আচলতে চেপন থানাৰ আণ্ডাৰত আজি এটা নতুন মন্দিৰ উদ্বোধন কৰা হৈছে, আৰু এইটোত আমাৰ আচলতে চেপন থানাৰ ষ্টাফ, আমাৰ আগৰ IC শৰ্মা আৰু চেপনৰ লোকেল পাব্লিক ৰাইজ, তেওঁলোকৰ অৰিহণা আছে। আৰু সকলোৱে দেখা পাইছোঁ যে লোকেল পাব্লিক আমাৰ থানা মানুহতকৈ পুলিচতকৈ বেছি আগভাগ লৈছে এই কাৰ্যত। আৰু যিটো বৰ ধুনীয়া কথা দেখা গৈছে যে পুলিচ আৰু পাব্লিকৰ মাজত যিটো মধুৰ সম্পৰ্ক এটা আছে, ৰিলেশ্যন আছে, যে যিকোনো কামত মানে পাব্লিকৰ সহায় নহ'লে আমি আগবাঢ়িব নোৱাৰোঁ। পাব্লিকে হ'ল আচলতে আমাৰ চকু আৰু কাণ। গতিকে তেওঁলোকৰ লগত তেওঁলোকৰ সহায় যেতিয়া আমি পাওঁ তেতিয়া আমি সদায় আগবাঢ়ি যাওঁ, এৰিয়াটো আমি গোটেই অঞ্চলটো শান্ত কৰি ৰাখিবৰ কাৰণে, আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে। আৰু আজি ইয়াতে আহি শিৱৰাত্ৰিৰ দিনা এনেকুৱা এটা ধুনীয়া মন্দিৰ এটা হৈছে, য'ত গাঁৱৰ ৰাইজে বেছিকৈ মানে তেওঁলোকৰ যোগদান দিছে। এই কথাটো চাই পেলাই মই মনত খুব ভাল পাইছোঁ আৰু সুখী হৈছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ ছাৰ আপোনাইছোঁ। আৰু পুলিচ প্ৰশাসন আৰু ৰাইজৰ মাজত যিটো সম্পৰ্ক গঢ়ি উঠিছে চেপনত, আৰু এইটোৰ পৰা এটা মেছেজ যাওক অসমত, হয়, যাতে এই মেছেজ জনসাধাৰণৰ মাজৰ এই সম্পৰ্কটোৱে আমাৰ ভৱিষ্যতৰ দিনত আইন শৃংখলা পৰিস্থিতি বুলিয়ে নহয়, সকলো দিশতে যাতে এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে। ধন্যবাদ ছাৰ। ধন্যবাদ। আমার হয়তো বলতে হচ্ছে তোমার মন্ত্র রক্ষা করি ভালো মজা আমি মন্ত্র কথা
ধন্যবাদ। ময়ো আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'লোঁ।